ৰজাপথাৰ চামগাঁও টকৌবাৰী আৰু মাহগুৰিত তিৱা জাতীয় সংগঠনৰ সহযোগত শিক্ষয়িত্ৰী অনুমাই ডেকা ৰজা তেৰাংপী ৩৪৩টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ। দেশত চলি থকা লকডাউনৰ পৰিপ্ৰেক্ষিতত বহু শ্ৰমিক অথবা দিন হাজিৰা কৰি খাটি খোৱা লোকৰ দুখে কোলাই পাচিয়ে নধৰা অৱস্থাৰ সৃষ্টি হৈছে। কাৰ্বি আংলং জিলাৰ বকলিয়াঘাট থানাৰ অন্তৰ্গত বৃহত্তৰ কৃষি প্ৰধান অঞ্চল ৰজাপথাৰতো সম্প্ৰতি কৰ্মহীন হৈ পৰাত দুৰ্ভোগ ভুগিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। এনে মুহূৰ্তত আৰ্তজনৰ কাষত থিয় হৈছে শিক্ষয়িত্ৰী অনুমাই ডেকা ৰজা তেৰাংপী। চামগাঁও টকৌবাৰী লাহৰীঘাট মাহগুৰি আৰু ইংলেণ্ড গাঁও মুঠ ৩৪৩টা দুৰ্গত পৰিয়ালৰ মাজত চাউল দাইল নিমখ আলু চাবোন আদি সামগ্ৰী বিতৰণ কৰে। এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াই সদৌ তিৱা ছাত্ৰ সন্থা ৰজাপথাৰ শাখাৰ সমিতিয়ে। সাহায্য বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে শিক্ষক সমাজকৰ্মী শৰৎ পাটৰ চৰকাৰী গাঁওবুঢ়াকে প্ৰমুখে কৰি তিৱা জাতীয় সংগঠনৰ বিষয়ববীয়াসকল। কাইলৈও এই কাৰ্যসূচী অব্যাহত থাকিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।